হোজাই জিলাৰ লালুংডুবি বজাৰত চোৰৰ উপদ্ৰৱ ৰাজ্যত নিতৌ সংঘটিত হৈ আছে চুৰিৰ ঘটনা এনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে হোজাই আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এলেকা লালুংডুবি বজাৰত নিশা লংকা থানা অন্তৰ্গত উল্লেখিত বজাৰখনত অজিত মজুমদাৰ নামৰ দোকানীজনৰ দোকানৰ পৰা চোৰে চুৰ কৰি নিয়ে 13 বস্তাকৈ তামোল ৰাতি মানে তামোল আছিলে আপোনাৰ 43 বেগ 30 বেগ মই একজনৰ তাত বিক্ৰী কৰিলোঁ কৰাৰ পিছত 13 বেগ থাকি গ'ল মানে গাড়ীটো ল'ব পৰা নাই মাল আৰু 13 বেগ থাকি গ'ল আজিৰ পৰা আমি যিমান দিন মই তামোল বিজনেছ কৰি ইয়াতে তামোল বাহিৰত থাকে আমাৰ কেতিয়াবা 100 বস্তাও মাল বাহিৰত থাকে কোনো চুৰি আজিলৈকে চুৰি হোৱা নাই আমাৰ আমি যেনেকৈ সদায় থৈ যেনেকৈ ৰাখি গুচি গ'লোঁ ৰাতিপুৱা দোকান খুলিব আহিছে মোৰ দেউতা আহিছে দোকান খুলিবলৈ আহি দেখিছে ইয়াতে মাল নাই মোক ফোন কৰিলে কি হ'ল তামোলটো থৈ গৈছে নাই দেখোন ইয়াতে মই দৌৰি আহিলোঁ সকলো ঘৰৰ পৰা আহিলোঁ আহি দেখোন সঁচাইতো মাল নাইতো চুৰ লৈ গ'ল ইয়াৰ পূৰ্বেও একেখন বজাৰৰ বলৰাম নামৰ দোকানীজনৰ দোকানৰ পৰা চোৰে চুৰ কৰি নিছিল 7 বস্তাকৈ তামোল আপোনাৰ নাম কি হয়? বলৰাম মালাকাৰ কি দোকান আছিল আপোনাৰ? কালামাল দোকান হয় আৰু চুপাৰীটো বিজনেছ কৰোঁ আমি চুপাৰী বিজনেছ আপোনাৰ চুপাৰী চুৰি হৈছে হয় তামোল ইয়াৰ পৰা 9 বস্তা চুৰি হৈ গ'ল নহয় কেঁচা তামোল আছে কেঁচা তামোল আছিলে বাহিৰত ৰাখে নেকি আপোনালোকে? ইয়াত মোৰ দোকানৰ বাৰাণ্ডাতহে বাহিৰততো নহয় এইটো ঘৰৰে হয় ভিতৰতে চুৰি নহয় আজি 10-20 বছৰৰ পৰা চুৰি নহয় এতিয়া নতুনেই কেইদিনমান হৈ গ'ল চুৰি হৈ গ'ল নহয় আৰু এনেদৰে এতিয়া বজাৰখনত চলিছে চোৰৰ ব্যাপক উপদ্ৰৱ যাৰ পৰিপ্ৰেক্ষিতত বজাৰখনৰ ব্যৱসায়ীসকল চিন্তিত হোৱাৰ বিপৰীতে অঞ্চলটোত অবাধে চলি থকা জুৱা খেলৰ পৰিণতিত চুৰি কাৰ্য সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে আমাৰ এইখন বজাৰত এজন ভিডিপিৰ প্ৰেচিডেণ্ট আছে তেওঁৰ নাম হ'ল দেৱদত্ত কৰ তেখেতে কি কৰে নিজে ইয়াতে তাছ খেলে গোটেই দিন ইয়াত প্ৰায় দোকানে দোকানে তাছ খেলা হয় তেখেতে কিন্তু কোনো তাছ খেলাৰ প্ৰতি কোনো বিহিত ব্যৱস্থা লোৱা নাই অলপ আগত তেওঁক মই প্ৰশ্ন কৰাত তেখেতে ক'লে যে মোৰ কৰ্মীও আছে মই এজন ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী হওঁ তেখেতে মোৰ কৰ্মী মই মোৰ কৰ্মী যদি খেলিছিল আপুনি কিয় ইমানলৈকে মই কমপ্লেইন দিয়া নাই মইতো দেখা নাই মোৰ কোনো কৰ্মী নাই ইয়াত গতিকে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে চৰকাৰৰ আহ্বান জনাওঁ যে এনেকৈ ভিডিপিৰ প্ৰেচিডেণ্টবোৰক অনতিপলমে নিলম্বন কৰি নতুনকৈ এজন ভিডিপিৰ প্ৰেচিডেণ্ট দিয়া হওক কাৰণ অসম চৰকাৰে যথেষ্ট সুবিধা এই ভিডিপিৰ প্ৰেচিডেণ্টবোৰক দিছে তেওঁলোকৰ দৰমহা বঢ়ালে কিন্তু তেওঁলোকে দৰমহা খাই ঠিকে চৰকাৰৰ দৰমহা খাই ঠিকে কিন্তু তেওঁলোকে হ'ল ৰক্ষকৰ ভক্ষক খেৰণীৰ পৰা জয়ৰাম কাঠাৰ ৰিপৰ্ট টাইম নিউজ হোটেল শ্বাইন এণ্ড ৰেষ্টুৰেণ্ট হোজাই পুৰণি বজাৰ ৰেলৱে ষ্টেচনৰ ওচৰৰ 18 হাত দুৰ্গা পূজা মণ্ডপৰ সমীপৰ ৰায়বাহাদুৰ লেনত অৱস্থিত ইয়াত আছে থকা আৰু খোৱাৰ উন্নত মানৰ সুব্যৱস্থা ৰেষ্টুৰেণ্টত পাব ইণ্ডিয়ান চাইনিজ তন্দুৰ ডিজাৰ্ট মকটেল ইত্যাদি লগত থাকিব ফ্ৰী হোম ডেলিভাৰী ব্যৱস্থা হোটেলত আছে থকাৰ বাবে VIP ৰুম আৰু ৰেগুলাৰ ৰুমৰ মূল্য 800 টকাৰ পৰা আৰম্ভ ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ আৰু ৰুম বুকিঙৰ বাবে আজিয়ে যোগাযোগ কৰক 036742549997 254960 আৰু 8011294152 নম্বৰত